ৰূপাঞ্জলি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈ চাব। আজি মই বনাব লৈছোঁ নাৰিকল দিয়া আটাৰ পিঠা। নাৰিকলখিনি মই ৰুকি লৈছোঁ আৰু চেনি সানি লৈছোঁ মই নাৰিকলখিনিত। আৰু আটা বেলি লৈছোঁ মই। আৰু তাৰে মাজত নাৰিকল দি কেনে বনাবৰ বাবে ৰেডি কৰি লৈছোঁ মই। এতিয়া মই নাৰিকল দিয়া পিঠাকেইটা বনাই আছোঁ। মই অলপ ৰঙচুৱা হ'ব দিম। এয়া আমাৰ নাৰিকল দিয়া আটাৰ পিঠা ৰেডি হৈ গ'ল। এতিয়া গৰমে গৰমে চাহৰ লগত পৰিৱেশন কৰোঁ আৰু। ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ আকৌ লগ পাম নতুন নতুন ৰেচিপি লৈ। আজিলৈ ইমানে।